মই গণৰাজ্য দিৱস উপলক্ষে অসমবাসী ৰাইজলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱৰ সময়ত অনুষ্ঠিত হোৱা এই গণৰাজ্য দিৱসৰ এক সুকীয়া তাৎপৰ্য আছে। এই দিৱস অৰ্থাৎ ২৬ জানুৱাৰী দিনাখনেই ভাৰতবৰ্ষই নিজৰ সংবিধান গ্ৰহণ কৰিছিল আৰু আজিৰ মুহূৰ্তত আমি আমাৰ সংবিধান প্ৰণেতাসকললৈও আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুসকললৈও আমি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। খানাপাৰাত অসমবাসী ৰাইজৰ হৈ আমি কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰিছোঁ আৰু অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে ৯ বজাত খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। সেই অনুষ্ঠানত আপোনালোকক মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ। গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত পুনৰ এবাৰ আপোনালোকলৈকে মই শুভেচ্ছা জনাইছোঁ আৰু আজিৰ দিনটো আমাৰ বাবে এইকাৰণে আৰু এটা খুব গুৰুত্বপূৰ্ণ দিন যে প্ৰতিবাৰে গণৰাজ্য দিৱসৰ আগদিনাখন বা প্ৰাকখনত অসমত কোনোবা নহয় কোনোবা সংগঠনে বন্ধৰ আহ্বান দিয়ে, বৰ্জনৰ আহ্বান দিয়ে, কিন্তু যোৱা ৮ মাহত আমি দেখিছোঁ যে ১৫ আগষ্টও কোনো বন্ধ ঘোষণা নোহোৱাকৈ পাৰ হৈ গৈছে আৰু আজি ২৬ জানুৱাৰীতো কোনো সংগঠনে বন্ধ আদি ঘোষণা কৰা নাই। আমাৰ গণতন্ত্ৰৰ বাবে এয়া শুভ লক্ষণ আৰু মই ভাবোঁ যে অনাগত দিনতো এনেকুৱা বাতাবৰণ আমি যাতে জীয়াই ৰাখিব পাৰোঁ। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।